তো আপুনি জিঅ'ৰ যিটো আছে যিটো কৈছিলোঁ 3 GB ডাটা পাব বুলি সেইটো আপুনি ৰিচাৰ্জ কৰিলে মানে ডাইৰেক্ট নাপাব। সেইটো আপুনি মাই ভাউচাৰ্ছত মানে ইয়াতে যি আছে মাই ভাউচাৰ্ছ ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এইটো আহিছে না, এইটো এডেড অন বেনিফিটছ 10 GB ডাটা ভেলিডিটি কাষ্টমাৰ্ছ এক্সিষ্টিং প্লেনছ ভেলিডিটি এইটো আছে নহয়, ইয়াতে ক্লিক কৰি দিব, ৰিডিম কৰি দিব, ৰিডিম ছত কনফাৰ্ম মাৰি দিব। ছাকচেছ হৈ গ'ল। তাৰপিছত এনে ডান মাৰি দিব, তো আমি ইউজ কৰিব পাৰিম এতিয়া। তো দোস্ত এইখিনি কাম কৰক আপুনি, আপোনাৰ ভিডিঅ'টো নিশ্চয়। হেল্ল' গাইজ, মই কালি এটা ভিডিঅ' আপলোড দিছিলোঁ, সেইটো হ'ল জিঅ'য়ে ডাবল ধমাকা দিছিল। ডাবল ধমাকা দিছে হয়, কিন্তু তাত এটা মানে প্ৰব্লেম আছে কি যিটো মানে অফাৰ দি আছে 399 নাইবা 149ত আপুনি 3 GB ডাটা পাব, বাকী চবতে 1.5 GB প্লাছ হ'ব। সেইটো কৈছিলোঁ ন, কিন্তু 1.5 GB প্লাছ হ'ব কেনেকৈ, নাইবা 3 GB ডাটা কেনেকৈ পাব? আপুনি যদি মাই জিঅ' এপত যায় তেতিয়াহ'লে প্লেনবিলাক চালে দেখা পাব যে মানে মাই জিঅ' এপত যিবিলাক প্লেন আছে সেই প্লেনবিলাকত 1.5 GB না যিমান ডাটা আগৰ আছিল সেইখিনি দেখাব, কিন্তু যিখিনি 1.5 GB প্লাছ হোৱা বুলি কৈছিলোঁ সেইখিনি মাই ভাউচাৰ মানে ভাউচাৰ হিচাপে আপোনাক দি দিব। আপুনি সেইটো মানে ৰিডিম কৰি ল'ব লাগিব, ৰিডিম। তো আপুনি সেইটো মাই জিঅ' এপত গৈ ৰিডিম কৰি লওক, তেতিয়া আপুনি বাকী যি ৰিচাৰ্জ কৰে সেইখিনিৰ মানে 3 GB 1.5 GB প্লাছ হ'ব, তাৰপাছত 3 GB ডাটা আপুনি লাভ কৰিব পাৰিব।